Hey guys, welcome back to another video. তো আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যে 1 সেকেন্ডৰ কাৰণে যদি ইন্টাৰনেট অফ হৈ যায় তেতিয়া কি হ'ব? মই আজি ক'বলৈ গৈ আছোঁ 1 সেকেন্ডৰ কাৰণে যদি পৃথিৱীৰ ইন্টাৰনেট অফ হৈ যায় তেতিয়া কি হ'ব? ফাৰ্ষ্ট হ'ব ডাটা কনজাম্পশ্যন। ইন্টাৰনেট একে সময়তে বহুতো লোকে ব্যৱহাৰ কৰি থাকে। যদি এই সকলোবিলাক ডাটা যোগ কৰা হয় তেতিয়া প্ৰায় 38,313 GB হ'ব। যদি ইন্টাৰনেট 1 সেকেন্ডৰ কাৰণে অফ হৈ যায় তেতিয়া এই সকলোবিলাক ডাটা লষ্ট হৈ যাব। নম্বৰ 2 গুগলত প্ৰায় 1 সেকেন্ডত 56,000ৰো অধিক চাৰ্চেছ হয়। মই এই কথাষাৰ কওঁ মানে গুগলত প্ৰায় 1 লাখৰো অধিক চাৰ্চ হৈ গ'ল কিজানি। গতিকে গুগলক বহুত এটা পাৱাৰফুল চাৰ্ভাৰৰ প্ৰয়োজন হয়। যদি ইন্টাৰনেট 1 সেকেন্ডৰ কাৰণে পৃথিৱীত বন্ধ হৈ যায় তেতিয়া এই সকলোবিলাক চাৰ্চেছ ঠপ হৈ যাব। নম্বৰ 3 ইউটিউবত প্ৰায় 1,32,000 ভিডিঅ' প্ৰতি ছেকেণ্ডতে ভিউ হয় আৰু 1 ঘণ্টাৰো অধিক ভিডিঅ' আপলোড হয়। যদি ইন্টাৰনেট 1 সেকেন্ডৰ কাৰণে অফ হৈ যায় তেতিয়া এইবোৰ ষ্টপ হৈ যাব। লাষ্টত আপোনালোকে ইন্টাৰনেটৰ অবিহনে কেইমিনিট থাকিব পাৰিব আৰু ইন্টাৰনেট হৈছে ডিচেন্ট্ৰেলাইজ নেটৱৰ্ক। কমেণ্ট কৰি নিশ্চয় জনাব। লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।